মাজলৈ আহিছোঁ। লকডাউন চলি আছে আৰু লগে লগে আমাৰ খানাবিলাকো চলি আছে। তো আজি আকৌ এটা নিমন্ত্ৰণ পালোঁ পিংকিবাৰ ঘৰত। পিংকিবাৰ ঘৰ আহিলোঁ, ভাবিলোঁ এটা ব্লগ বনাওঁ, আহিছোঁ যেতিয়া মেমৰিবিলাক থাকি যাব। তো আজিৰ দিনটো কেনেকৈ পাৰ কৰিলোঁ সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এতিয়া নেক্সট গৈ থাকোঁ, নেক্সট ষ্টেপত যাওঁ। কাম কৰি আছোঁ পুৰা কামত লাগি আছে। বগা লাগিছে বোলে। লাগে লওক, আমাৰ ৰেফাৰী ছাৰ, এয়া আমাৰ ৰেফাৰী ছাৰ। যোৰহাটৰ কি আছিলে সুদক্ষ, কি আছিলে পাহৰি থাকিলোঁ, লাইনটো কি লিখিছিলে পেপাৰত? সুমন্ত দত্ত, পিংকিবাৰ হাজবেণ্ড আৰু আমাৰ যোৰহাটৰ গৌৰৱ। বাকীখিনি নকওঁ। তাৰপিছত লাগ ভাল যে মানে এতিয়া লকডাউন চলি আছে, বন্ধ, সেইকাৰণে ইয়াত পিকচাৰত পাইছোঁ, নহ'লে ক'ত থাকিলেগে সেইটো ভগৱানে জানে। অঁ শিৱ বাবা ভোলানাথ। অঁ এইটো আৰু যোনে যাক মানে আৰু এইফালে হ'বনে? অৰ্ডাৰ বনাই আছোঁ, অকণমান চেনি দিলোঁ। পিংকিবাৰ পাকঘৰ। আজি বৌ নাই, বৌ কাম মই কৰি আছোঁ। আহিলে নেকি? Hore logita finish. Bagus ya kamu. Itu tuh lagi mari baru. Mas Sumonto Dr. Wife darling. এইজনীক ফটো মাৰি আছোঁ, আপোনাৰ বোৱাৰীজনীক। আপোনাকো উঠাওঁ আকৌ। আপুনি এজন ফেমাছ ল'ৰা জন্ম দিলে, সেইকাৰণে উঠাইছোঁ আকৌ আপোনাক। আপুনি মেইন না। আপোনাৰ ভাল লাগে নে বাৰু? আপোনাৰ ল'ৰাটো যে ইমান ফেমাছ, যোৰহাটৰ গৌৰৱ, ভাল লাগে নে বাৰু? আপুনি কওক। অঁ কিবা এটা কওক আকৌ, ৰৈ আছোঁ, কওক কি কয়। সাংবাদিক বোলে। আৰু বনোৱা ষ্টাৰ্ট হৈ গৈছে। মোক সেইজনী হেতাখনে মোক লগ নেৰে ক'তো। হেতা মেইন মোৰ লাইফত। পনীৰ বাটাৰ মছলা বনিব ইয়াত। আজি মই ৰেচিপি এইটোকে দি দিওঁ নেকি, পনীৰ বাটাৰ মছলা। পিচি বনোৱাখিনি কৈ যাম।
আজি ৰেচিপি এটা দিছোঁ ৰেচিপি মানে কি আৰু জানেই চবে পনীৰ বাটাৰ মছলা বনাম এইখিনি পনীৰখিনি কাটি ল'লোঁ এইখিনি বিলাহীখিনি ভাজি পেষ্ট কৰি ল'লোঁ আৰু এইখিনি ড্ৰাই ফ্ৰুইটছ চব আছে আৰু কাজু কিচমিচ তাৰপিছত আৰু কি দিছিলোঁ ইয়াত পাহৰিলোঁ পিঁয়াজ নহৰু আদা চব ভাজি লৈ এইখিনি পেষ্ট কৰি ল'লোঁ আৰু এইখিনি মগজ কেৰাহী গৰম হৈ গ'ল অলপ মিঠাতেল দি লৈছোঁ ৰিফাইন তেলো দিব পাৰে মই মিঠাতেলেই দিছোঁ এতিয়া তেজপাতটো অলপ মই কম মানে গৰম তেলতে দি লওঁ তেতিয়া স্মেলটো বেছি ভাল আহেগৈ লাষ্টলৈ কিন্তু মই অলপ বাটাৰ দি দিছোঁ এনেকৈ দিছোঁ আৰু আকৌ বাটাৰ পিছত দিম ফাৰ্ষ্ট এইখিনি দি লৈছোঁ খালি এইখিনি হৈ গৈছে তাৰপিছত মই এইখিনি দিম ভাজি পেলাই পেষ্ট কৰি থোৱা ড্ৰাই ফ্ৰুইটছখিনি আৰু পিঁয়াজ আদা নহৰু এইখিনি এইখিনি পিঁয়াজখিনি যদি পেষ্ট কৰোঁতে মানে বেছি লাগি ধৰে তেতিয়া অলপ গাখীৰ দি দিব লাগে গাখীৰ দি মানে পানীটোৰ সলনি আমি গাখীৰ ইউজ কৰোঁ যেনেকৈ আমি পানীত পিঁয়াজখিনি পেষ্ট কৰোঁতে পানী ইউজ কৰোঁ ইয়াত গাখীৰটো ইউজ কৰা হয় সকলোৱে আচলতে বনোৱা ষ্টাইলবোৰ বেলেগ বেলেগ মই এনেকৈ বনাওঁ কি হয় দেখা যাব আৰু খাবলৈ অলপ লৰাই দিছোঁ ভাজিয়ে থোৱা আছে যিহেতু পেষ্ট কৰাৰ আগত ভাজিছিলোঁ সেইকাৰণে বেছি নাভাজোঁ বেছি অলপ চিম কৰি লওঁ এতিয়া ইয়াতে বিলাহীখিনি দি দিম এইখিনিও তেনেকৈ ভাজি পেষ্ট কৰি লোৱা হয় তাতে ভাজি ল'লে কি হয় এইটো কেঁচা ভাৱ কেঁচা ভাৱটো নাইকিয়া হয় তেতিয়া আচলতে খাবলৈ এক্সট্ৰা সোৱাদ আহে ইয়াতে মই এতিয়া 1 চামুচমান মগজ দি দিম চামুচখন সৰু চ' মই অকণমান বেছিয়ে দিছোঁ এখন চামুচে 2.5 চামুচমান দি দিলোঁ তেতিয়া ইয়াৰ লগত ভালকৈ মিক্স হ'বলৈ দিব লাগিব প্ৰায় হৈ গৈছে ত' নেক্সট আহিলে সোৱাদটো তাৰ কাৰণে নিমখ আন্দাজ কৰি দিব আৰু কিমান হয় অলপমান জিৰা অলপমান মই লৰাই থৈছোঁ ধনিয়া এতিয়া এড কৰিম পনীৰখিনি দি দিওঁ ইয়াত পনীৰখিনি মই ফ্ৰাই কৰা নাই ফ্ৰাই কৰিও ল'ব পাৰে কিন্তু মই ফ্ৰাই নাই কৰা কিন্তু অলপ গাখীৰ লাগিব কিনিবা গৰম কৰা দে অলপ লাগিব বাছ খালোঁ ইয়াত এতিয়া কালাৰৰ কাৰণে ফুড কালাৰ ইউজ কৰিম মাৰিব খুজিছে নেকি এইবাৰ ফুড কালাৰ ফুড কালাৰটো দিছে এইটো অপশ্যনেল হয় দিব পাৰে নিদিব পাৰে যদি নিদিয়ে তেন্তে হালধি ইউজ কৰিব লাগে যদি দিয়ে ফুড কালাৰ ইউজ কৰিলে হ'ল হালধিটো নালাগে ফুড কালাৰ দিলে কালাৰটো ভাল আহে আৰু সেইটোৱে এইটো অলপ ইলাচি
লং গুড়ি কৰি থোৱা এইটো মই বাটাৰ মছলা ইউজ কৰা নাই চ' ঘৰতে বনাই থৈ দিছোঁ গেছ মগজটো থাকিবই বহুত ইমানখিনি নালাগে মোক ধুনীয়া বস্তুটো এতিয়া দিম মই ক্ৰীম মষ্ট ইম্পৰ্টেণ্ট ইনগ্ৰিডিয়েণ্ট ক্ৰীম অলমষ্ট হৈ গ'ল মোৰ পনীৰ বাটাৰ মছলা মই এনেকৈ চিম্পুলকৈ বনাওঁ আৰু মছলা ইউজ কৰোঁ বুলি ক'লে বহুত কৰিব পাৰে একচুৱেলি মই কৰা নাই ইমান যিমান পাৰি মছলাটো কমকৈ ইউজ কৰিয়ে খাব লাগে আচলতে মানে হোমমেড মছলা ইউজ কৰিছোঁ মই চব এইটো আছিলে মোৰ পনীৰ বাটাৰ মছলা ৰেচিপি হৈ গ'ল মোৰ নাই মই ইয়াত নাই শুনা ইয়াতে এতিয়া দিম বাটাৰটো দিবলৈ থাকি গৈছিলে আৰু মই অলপ কচুৰি মেথি দিলোঁ এনেকেই দি দিছোঁ হৈ গৈছে এনেকৈ নপৰেহে নপৰে অ' তাৰপিছত আকৌ লাষ্টত মই অলপ ক্ৰীম দি দিম এয়া এইফালে আমাৰ জুইত মাংস বনি আছে আকৌ মাংস দায়িত্বও পৰিলে আধা আধা বাকীখিনি আমাৰ সুমন্তদা কৰি থৈ গৈছে বাৰু এক ছেকেণ্ড চাই দিওঁ কি কোৱা য়েছ য়েছ তই ভাতটো পাত মই হেৰিটো পনীৰটো বনাই দিছোঁ ঢাকি দিওঁ ঢাকনটো সৰু হৈ গ'ল খালি জুই মাংসটো এনেও টেষ্টি হয় ৰুম ট'ৰ চলি আছে নেকি ৰুম ট'ৰ চলি আছে নি ভাবিবা আমাৰ ৰুম ট'ৰ এইফালে বৌহঁতৰ হেৰি ভালেই চোৱা ডিজাইনটো এইফালে এণ্ট্ৰিটো এইখিনি কাম চলি আছে আৰু চালাড আমাৰ ভাই কৰিব আহিছে দেই য়েছ ৱেলকাম ৱেলকাম আমাৰ পিংকি বা ঘৰলৈ ৱেলকাম জনাইছোঁ আহক আপুনি হা পালা নাই এই ভাই দিয়া অদক আহিব বোলে নেক্সট কেণ্ডিডেট কোনে কৈছে খালে হ'ল ভিন্ন কি দাইল কি মই বনাইছোঁ কাৰণে এইটো বাৰ্থডেত কাবি সিং দিলে নি কাবি সিঙৰ চানগ্লাছ দিলে নি আৰু ডিউটি যাব আহিলেগৈ অঁ ঠিক আছে হাউচ ফুল হৈছেগৈ অলমষ্ট জানো হাই কি খবৰ নেক্সট গৈ আছোঁ আৰু অঁ তেতিয়াহে মেমৰি হৈ থাকিব টেন টেন খাবা হা তোমালোকে অঁ চানগ্লাছৰ ট্ৰাই জানা এই দাদা খবৰ পাই আকৌ হিচাপতো খবৰ ক কিমান ভাল অঁ সঁচাকৈ ওলাই আহিছোঁ ফাইনেলি ছাডেন প্লেন আৰু আহিছোঁ খাইছোঁ আৰু এই যে দেখিছে তেওঁ হয় সুমন্ত দত্ত পিংকিবাৰ হাজবেণ্ড আজি মই এটা এই ব্লগটোৰ জৰিয়তে ক'বলৈ ওলাইছোঁ খানাৰ মাজতো কিয়নো তেওঁ যোৰহাটৰ গৌৰৱ হয় আৰু কিয় হয় কাৰণটো মই আপোনালোকক কৈ আছোঁ এইখিনি যে দেখিছে তেওঁ হৈছে যোৰহাটত জন্ম হোৱা সুমন্ত দত্ত তেওঁ আমাৰ ইণ্টাৰনেশ্যনেল এছিষ্টেণ্ট ৰেফাৰী হয় এইখিনি তেওঁ সম্বৰ্ধনা জনোৱা পত্ৰ হয় বঁটা সেইফালে এয়া জাপি আছে ইফালে বেকত আৰু বহুত আছে সম্বৰ্ধনা পত্ৰ মই জাষ্ট দেখাইছোঁ একচুৱেলি তেওঁ যিহেতু যোৰহাটৰ গৌৰৱ বুলি নহয় অসমৰে গৌৰৱ আচলতে কিন্তু আমাৰ একদম নিচেই কাষতে পোৱাৰ কাৰণে যোৰহাট বুলি কৈছোঁ এফালে ইয়াতো আছে পিংকিবাই ধুনীয়াকৈ সজাই থৈছে এইখিনি খানাৰ মাজতে
এনেকুৱা কিবা এটা দেখাবলৈ পালে একচুৱেলি ভাল লাগে। এইখিনি পিংকিবা হেৰিয়া ন শ্ৰীমন্তদা ন হয়নে? এইখিনিয়ে হয় হয়নে? অঁ এইফালে যোৰহাট ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন এফালেও আছে, এফালে দিয়ে থৈছে প্ৰাইড অফ আছাম, অসম গৌৰৱ, যোৰহাটৰ গৌৰৱ, পৰিয়ালৰ গৌৰৱ শ্ৰীমন্ত দত্ত। এফালে দেখিছেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল মেচ পৰিচালক, তেওঁক সম্বৰ্ধনা জনাইছিলে অভিনন্দন পত্ৰ এখন। এফালে এয়া উইন S1 মোৰ ভাল লাগিছে নহয়। এইটো ফিলিপাইনৰ হয়। ফিলিপাইনত যেতিয়া গৈছিলে তাত যেতিয়া হৈছিলে ফুটবল মেচ তেতিয়া এইখিনি মেডেল শ্ৰীমন্তদা ভাগৰে হয়। এইখিনি ভাল লাগে নেকি সজাই থৈ? এইফালে এখন সম্বৰ্ধনা পত্ৰ, এইফালে নলবাৰী ক্ৰীড়া সন্থা আৰু নলবাৰী ফুটবল ৰেফাৰী কল্যাণ সমিতিৰ ফালৰ পৰা দিয়া। এইফালে এয়া মৌচুমী সংঘ, মৰিয়া ডংগা ক'ত হয়? এইটো কি আছিলে? ঘোঁৰা ন? টুপি দেখা। অঁ এইটো ভেড়া, ঘোঁৰা নোমৰ পৰা বনোৱা টুপি। এইটো ক'ৰ পৰা নিছিলে? লকডাউনৰ কাৰণে ইয়াত থাকিবই নাপায়, লকডাউনৰ কাৰণে আছে আৰু মানে থকাৰ নাম শুনাই নাই ঘৰত, চব বাহিৰতে ঘূৰি ফুৰে খেলৰ কাৰণে। এইবিলাক চব শ্ৰীমন্তদা ভাগৰ। আকৌ এবাৰ দেখাই দিছোঁ, এইখিনি হয় ওপৰত আছে কাৰণে আৰু সেইটো বিৰাট মৰম লাগে। এইটো ডুবাই আৰু লাষ্টত দেখাইছে এইটো পিংকিবা ভাগৰ। এইফালে আমাৰ ৰেডি হৈ গৈছে খানা ৰেডি, দালি, পনীৰ বাটাৰ মছলা, পাপৰ, চালাড, চিকেন, এফালে নেমু। ৰেডি আউট, ৰাগ আউট। আগতে মই দাদাহঁতৰ লগত খুলি থাকোঁ এনেকৈ। আৰু কি কয় জানোনে মোক হেৰি মানে তেতিয়া কাটি দিয়া থাকে নহয়, কাটি দিয়া থাকে ন জেওৰা, তো কি কৰে মানে সেইটো একেবাৰে বাহিৰৰ ছাইডে হয় মানে তাহাঁতি মোক এনেই মানে বুদ্ধু বনাই পেলাই সেইফালে বাহিৰৰ ছাইডত থৈ দিয়ে। তেতিয়া মানে কেতিয়াবা কাটচিটহে বলটো পৰে, সেইটো আনিবলৈকে মই ৰখি থাকোঁ এঘণ্টা দুঘণ্টা। আৰু এইখিনি পিংকিবাৰ ফুল একদম ফাৰ্ষ্ট আগতে একদম পোৱালি আছিলে, এতিয়া ডাঙৰ হৈছে। ফুলা নাই, ফুলিব আৰু। তই যে এইকেইটা পুৰা মেহনতি কৰিছ ন? সেইটো বিদ্যা ফুল, এইটো পাইছে আগতে ভৰাও নাই কিতাপৰ মাজত, শুকাই গ'লে সেইটো চোকা বেছি হৈ যায় বুলি কয় যে, কিছু ভৰালো এইটো মই একো লাভ নহ'লে খালি। অঁ অকণমানি এটা পালোঁ সেইটো, সেই পিংকিবাৰ ফুল। এইকেইটা পানী দিবি, এই তিনিটা দিছোঁ, এতিয়া কোনকেইটা কালাৰ মই নাজানো, পিছত কালাৰ বেলেগ দি দিম। অ'কে আৰু কোনটো কৈছিলে এইকেইটা ন? ফুল কালেকশ্যনত আছোঁ এতিয়া। এই নেলি আহি মই ঘৰ পাই গ'লোহি। পিংকিবাই মোক এইখিনি দি পঠালে, এইখিনি এতিয়া মই ৰুম ষ্টাফ যোগাৰ কৰি মেলি আৰু আজিৰ দিনটো এনেকেই পাৰ হ'ল। ভাল লাগিলে বহুত দিনৰ মূৰত কালিগছখিনিক লগ পালোঁ, এনজয় কৰিলোঁ, তো বহুত ভাল লাগিলে আৰু মমেণ্টবিলাক ধৰি ৰাখিলোঁ। চব মমেণ্ট ধৰি ৰাখিব নাই পৰা কাৰণ বিজিও হৈ গ'লোঁ অলপ, যিখিনি পাৰিলোঁ
ৰাখিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিলে জনাব। এণ্ড থেংক ইউ।